ঠাণ্ডা ঠাণ্ডা বতাহ, চিপ চিপ বৰষুণ, আকাশখনো ডাৱৰীয়া হৈ আছে। এনেকুৱা বতৰ হ'লে অসমলৈ বহুত মনত পৰে। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ ওচৰলৈ মোৰ আন এটা ব্লগ লৈ আহিছোঁ। আজি পিছে ব্লগ কৰিম বুলি ভবা নাছিলোঁ। গা ধুই উঠি ভাবিলোঁ ব্লগ এটাকে বনাওঁ। সেইটো কাৰণে কেমেৰাটো হাতত ল'লোঁ আৰু দিনটো মই অকণ কিনো কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু সেইদিনা আপোনালোকক মই আনবক্সিং এটা দেখাম বুলি ভাবি কৈছোঁ। সেইটোও আজি দেখাম আৰু এটা খজুলি বুলি কয় ৰেচিপি এটা আছে, সেইটো মই বনাই দেখাম আপোনালোকৰ ওচৰত। আৰু আহকচোন চাওঁ কেনেকৈ কিনো কৰিব পাৰোঁ মই আজি। আহক তেন্তে দিনটো আৰম্ভ কৰোঁ। এয়া মই ছেকেণ্ড ব্লগটোত কোৱা আনবক্সিংটো হয়। এতিয়া মই খুলিছোঁ, চাওঁচোন আহক কি আহিছে। এয়া মই কিটচেন টাৱেল অৰ্ডাৰ কৰিছিলোঁ হোম চেণ্টাৰৰ পৰা। এইখন বাথৰুম ড'ৰমেট হয়। কিটচেন টাৱেলখন চাওঁ, ভালেই লাগিছে। এয়া মই দুটা পিলো কভাৰ অৰ্ডাৰ কৰিছিলোঁ আৰু এইটো চাওঁ আহক কি হয়। মিলছ এণ্ড মেমৰিজ আৰ মেড হিয়াৰ। এইটো মই ডেক'ৰেশ্যন কৰিবলৈ কিটচেনত আনিছিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে মোক জনাবচোন। আৰু এইটো মই কেৰেমেল চিৰাপ আৰু চকলেট চিৰাপ এটা আনিছিলোঁ। এতিয়া মই আহিছোঁ কাপোৰ কেইটামান ইস্ত্ৰি কৰিবলৈ। অকণমান কাপোৰ আছে, সেইখিনি প্ৰথম ইস্ত্ৰি কৰি লওঁ বুলি ভাবিলোঁ। মই ইস্ত্ৰি কৰা কামটো ইমান এটা ভাল নাপাওঁ, কিন্তু কৰিব লগা হয় আৰু মাজে মাজে কেতিয়াবা মোৰ হাজবেণ্ডেও কৰি দিয়ে। তেনেকৈ আৰু মিলি পিনি কৰোঁ। আপোনালোকে দিনটো আজি কেনেকৈ আৰম্ভ কৰিছে মোক জনাবচোন। এয়া মোৰ এটা কুৰ্তা ইস্ত্ৰি কৰা হৈ গ'ল। আজি ব্ৰেকফাষ্ট মই বনোৱা নাই, মোৰ হাজবেণ্ডে বনাইছে। তো তেওঁ বনাইছে ব্ৰেকফাষ্ট আৰু মই ইয়াত কাপোৰ ইস্ত্ৰি কৰিছোঁ। কাপোৰ ইস্ত্ৰি কৰিব ৰাখি গ'লে বহুত বেয়া, লগতে কৰি দিলে ভাল। কম কাপোৰ থাকোঁতে, নহ'লে বহুত বাঢ়ি গৈ থাকে আৰু কৰিবলৈও ইমান এলাহ লাগে। এয়া মোৰ কাপোৰ ইস্ত্ৰি কৰা হৈ গ'ল। মোক ব্ৰেকফাষ্ট কৰিব মাতিছে, এতিয়া ব্ৰেকফাষ্ট কৰি লওঁগৈ।
আজি তেনেকৈ ইমান বেছি আমি হেভি খোৱা নাই মৰ্ণিঙত মেগীকে বনালে আৰু বইল ডিম এতিয়া মই ব্ৰেকফাষ্ট খাব লৈছোঁ আপোনালোকে কোনে কোনে বাৰু মেগী খাই ভাল পায় মোক কমেণ্ট ছেকশ্যনত জনাবচোন মেগী বুলি ক'লে মোৰ হোষ্টেলৰ দিনবোৰ মনত পৰি যায় কিমান যে মেগী খালোঁ এতিয়া খোৱা হৈ গ'ল মই এতিয়া টেবুলখন অকণ চাফা কৰি লওঁ ঘৰ সাৰা মোচা আগতে এইবোৰ চাফা কৰি লওঁ হৈ গৈছে এতিয়া মোৰ টেবুল মোচা এয়া দেখিছেনে চিপ চিপকৈ বৰষুণ দি আছে মই ভালকৈ দেখাব পৰা নাই হয়তো বহুত মিহি মিহিকৈ বৰষুণ দিয়ে কেমেৰাত অহা নাইকিয়া ভালছে কিন্তু ধৰিব পাৰিছে হয়তো অলপ চাফা কৰি লৈছোঁ তাৰপিছত দুপৰীয়া সাজ বনাব লাগিব এতিয়া সেইদিনা অনা ফুলখিনি অকণ বেয়া হৈ গ'ল এতিয়া মই চেঞ্জ কৰিছোঁ ফুলখিনি এতিয়া ফুলখিনি চেঞ্জ কৰা হৈ গ'ল চাফা কৰি ল'লোঁ টেঙা দৈ আনি থোৱা আছিলে মই টেঙা দৈখিনি এনেকৈ টেমা এটাত সুমুৱাই ৰাখোঁ তেতিয়া ফ্ৰিজত অলপ দিন থাকে আৰু টেঙা দৈটো খাব লাগে লাচি বনায়ো খাব পাৰে বা দুপৰীয়া লাঞ্চৰ পিছতো আপোনালোকে খাব পাৰে বহুত ভাল হয় হেল্থৰ কাৰণে আৰু চেনিটো পৰাপক্ষত কম দিয়ে খাব নহ'লে গুড় দিব গুড়টোতো আমাৰ তাত বহুত ধুনীয়া পোৱা যায় অসমত ফ্ৰিজত মই এনেকৈ থৈ দিম এসপ্তাহমান যায়গৈ আজি ৰাতিপুৱা আপোনালোকৰ ওচৰত মই যোনটো খজুৰি মিঠাই বনাম বুলি কৈছিলোঁ এতিয়া সেইটোৱে বনাব লৈছোঁ আহক চাওঁ মই কেনেকৈ বনাম এতিয়া মই খজুৰিটো বনাব লৈছোঁ মই এটা কণী দিয়ে বনাম যথেষ্টখিনিয়ে হয় কণীটো মই ভালদৰে ফিটি লৈছোঁ এয়া মোৰ কণীটো ফিটা হৈ গৈছে মই চেনিখিনি গুড়ি কৰি থৈছিলোঁ ইয়াত মই একাপতকৈ অলপমান কম চেনি দিছোঁ কিন্তু আধা কাপতকৈ বেছি হয়
তেতিয়া ফিটিতে ইমান সময় নালাগে আৰু বা গুৰি নকৰাকৈও আপোনালোকে দিব পাৰে খালি গলি যোৱালৈকে ফিটিব এতিয়া মই এইখিনি ভালকৈ ফিটি লম যাতে চেনিখিনি ভালদৰে গলি যায় এয়া চেনিখিনি মোৰ ফিটা হৈ গৈছে এতিয়া মই ইয়াত ৰিফাইন অইল দিম ইয়াত অইলটো বহুত কম দিব লাগে নহলে বেছি কোমল হৈ যায় কাপটোত আপোনালোকে ধৰিব নোৱাৰিব বুলি মই বেলেগ এটা কাপত ঢালি লৈছো এয়া মই 4 চামুচ মান ৰিফাইন অইল লৈছো খালি মই গোটেইখিনি নিদো মই 3 চামুচ মানহে দিম কাৰণ বেছি অইল দিলে বহুত কোমল হৈ যায় আৰু খাবলৈ ভাল নহয় এতিয়া মই ইয়াত সৰু চামুচেৰে এচামুচ বেকিং পাউডাৰ দিছো বহুত বেছি নিদিব সৰু চামুচে এচামুচে দিব এতিয়া এইখিনি মই ভালকৈ ফিটি লৈছো এতিয়া মই তাত অলপ অলপকৈ ময়দা দি যাম আৰু ভালকৈ মিক্স কৰিব লাগিব আৰু এতিয়া মই ভালকৈ মিক্স কৰি লৈছো এইখিনি আপোনালোকে আটা মুঠিলে যেনেকুৱা হয় তেনেকুৱা হোৱালৈকে অলপ অলপ ময়দা দি টান কৰিব লাগিব আন্দাজটো ক'ব দিগদাৰ হয় ময়দাৰ হেতু কাৰণে তেনেকৈ চাই ল'ব নিজৰ আন্দাজত দিব লগা হয় মোৰ ইয়াত হয়তো এক কাপতকৈ অকণমান বেছি লাগিছে ময়দা এইখিনি দিছে এতিয়াও বহুত কোমল হৈ আছে ইয়াত আৰু অকণমান মই ময়দা দিব লাগিব আৰু অকণমান মই ময়দা দি লৈছোঁ আৰু ভালকৈ হাতেৰে লাষ্টত খুচি লৈছোঁ মই দেখিছে পুৰা টান হৈ গ'ল এনেকৈ টান হোৱালৈকে আপোনালোকে অলপ অলপ ময়দা দি থাকিব আৰু যেতিয়া এনেকৈ টান হৈ যাব আৰু নিদিব এয়াছো দেখিছে ইমান এনেকুৱা কৰি ল'ব এতিয়া মই সৰু সৰুকৈ গোল কৰি লৈছোঁ আপোনালোকে যেনেকুৱা শেপ দিব খোজে তেনেকুৱা দিব পাৰে কিছুমানে বৰফি ডিজাইনতো বনায় কিন্তু মই এনেকৈয়ে বনাইছোঁ আৰু কটাৰীখনে মই এনেকৈ মাজত চিন দি দিছোঁ কিন্তু আপোনালোকে বহুত দকৈ নিদিব বেছি ফাটি যাব কাৰণ বেকিং দিয়া থাকে এনেই মিহিকৈ ওপৰত দিব খাবলৈ বহুত ভাল হয় আপোনালোকে ট্ৰাই কৰি চাবচোন ঘৰত এনেকৈ মই গোটেইখিনি বনাই লৈছোঁ এয়া মোৰ গোটেইখিনি বনোৱা হৈ গ'ল দেখিবই বহুত ধুনীয়া হৈছে খাবলৈও বহুত ধুনীয়া হয় এতিয়া মই কেৰাহী এখন ওলোৱাই লৈছোঁ
তাতে মই ৰিফাইন অইল দিছোঁ আৰু অলপ তেলখিনি গৰম হোৱাৰ পিছত মই এটা এটাকৈ দি দিছোঁ গেছটো ল' ফ্লেমত কৰি বনাব খুজুৰিটো যাতে চব ফালৰ পৰা ধুনীয়াকৈ ফ্ৰাই হৈ যায় আৰু ভিতৰতো যাতে ভালকৈ সিজি যায় সেইটো কাৰণে ল' ফ্লেমত বনাব আৰু মাজে মাজে লুটিয়াই থাকিব লাহে লাহে দেখিছে ৰঙা হৈ আহিছে লাহে লাহে লুটিয়াব এয়া মোৰ খুজুৰিটো হৈ গৈছে মই এতিয়া উঠাই লৈছোঁ এনেকৈ মই গোটেইকেইটা খুজুৰি বনাই ল'লোঁ দেখিছে বহুত ধুনীয়া হৈছে দেখিবলৈ খাবলৈও বহুত ধুনীয়া হয় আপোনালোকে ট্ৰাই কৰি চাব আজি মই খুজুৰিটো দেখালোঁ আৰু দিনটো অলপ কি কৰিলোঁ তাকো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আগত দিয়া ব্লগকেইটাত আপোনালোকে মোক ইমান মৰম দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ এই ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে মোক জনাব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব ইমান ধুনীয়া ধুনীয়া আপোনালোকে মোক কমেণ্ট কৰিছে সেয়া দেখি মোৰ বহুত মনটো ভাল লাগিছে তেন্তে আজি ব্লগটো মই ইয়াতে সামৰিছোঁ মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থেংক ইউ ছ' মাছ ছাবস্ক্ৰাইব কৰিব খালি নাপাহৰিব